फिर से वेलकाम टू माय यूट्यूब चैनल। আজি আমাৰ অসমখনৰ কথা পাতিম। ভাবি চাওকচোন, অসমখনটো সুন্দৰ হয়, ইয়াৰ মানুহগিলা সুন্দৰ, ইয়াৰ সংস্কৃতি, ইয়াত মানে কি হয় বিভিন্ন জনজাতি জনগোষ্ঠী, ইয়াত মঠ মন্দিৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হয়। ইয়াৰ উপৰিও অসমৰ যি আনন্দ যি উল্লাস এইবোৰো কিন্তু বহুত আছে। আপোনালোকে মন কৰিছে নাই নাজানো, কি নিজে উপভোগ কৰি পাইছে সেইটো মই জানো, কিন্তু মন কৰিছে নাই সেইটো নাজানো। এতিয়া চাব হা, আমাৰ কি হয় বহাগ বিহু আহিল, বাৰু ধৰা হ'ল নতুন বছৰ পাৰ ধৰিলোঁ, বহাগ বিহু আহিল। বহাগ বিহুতটো আমি জানাই অসমীয়া নৱবৰ্ষ। আমি একদম দোমাহীৰ পৰা গৰু ধোৱাৰ পৰা ইত্যাদি কৰি আমি বিভিন্ন ৰং তামচা বিহু খেদবা যাৱাৰ পৰা বিহু চোৱা যাৱাৰ পৰা মানে আৰু আকৌ বিহু কেইদিনটো আমাৰ পূৰা আয়োজন, খানা পিনা ধামাধুম আনন্দ, ঢোল লৈ তালে বোলে বোলে পিছত পেঁপাই এইবোৰতো মাত আছেই। আৰু বিহু চাব যাওঁ, বিহু চাব যাই কিনে পিছত আকৌ এই বহাগ বিহুৰ পৰাই কি হয় আপোনাৰ বিয়া মখা আৰম্ভ হয়। বিয়া একদম বিয়াই বিয়া মানে বহুত বিয়া, কিনে বিয়া খাম আৰু বিয়া খাবৰ টাইমত আমি লগ বন্ধুক লগ পাওঁ, ওচৰ সমনীয়াক লগ পাওঁ, আৰু গাৰ্লফ্ৰেণ্ডকো লগ পাওঁ দেচোন, সেইটো বেলেগে আৰু। পিছত আকৌ সেনেকৈ আৰু ছোৱালী চাব যাওঁ, বিহুত বিহু চাওঁ, সেইটো ঠাণ্ডা থাকে আৰু। গতিকে সেইবোৰতো আছেই। পিছত এনেকৈ আহে আমাৰ জেঠৰ মাহ, বাৰু জেঠৰ মাহটো বাৰিষাই বা গৰমে এনেকৈ পাৰ হয়, কিন্তু আম চাম কঁঠাল এই ঢেৰ খাওঁ। ইয়াৰ পিছত আকৌ এই আমাৰ বাকীবিলাক কি হয় এইটো অম্বুবাচীটো গেল, পিছত শাওনত হাল চাল বোৱা এনেকৈ কষ্ট মষ্ট গেল কিবা কৰি আৰু আপোনাৰ আহি এই সেই দুৰ্গা পূজা পালা, আৰু কাতি বিহু পালা। কাতি বিহু যদিও কঙালী, কাতি বিহুটো কিন্তু ঢেৰ মজা আছে, কাৰণ আমি বন্তি জ্বলাওঁ, পথাৰত চাকি দিব যাওঁ, ঢেৰ মজা। পিছত কি হ'ল দুৰ্গা পূজাৰ পৰাই মানে এনেকুৱা ষ্টাৰ্ট আকৌ বহাগলৈ। আমাৰ অসমত আনন্দই আনন্দ ন চাব এতিয়া। আমাৰ কাতি বিহুৰ পৰা ষ্টাৰ্ট হ'ল, দুৰ্গা পূজা গেল, পিছত আমাৰ আহিল দেৱালী, দেৱালীৰ পিছত আমাৰ আকৌ আহে কি ৰাস। ৰাসততো গমেই পায় অসমত চাৰা অসম যদি ৰাস, মানুহৰ ৰাস, পিছত মূৰ্তিৰ ৰাস, বোলে ৰাসত আকৌ থিয়েটাৰ, বোলে থিয়েটাৰ, বোলে নলবাৰী, বোলে অমুক তমুক, মানে থিয়েটাৰ তামান আৰু বোলে অমুকত ভাল এক্টৰ, তমুকত ভাল এক্টৰ, মানে আনন্দই আনন্দ আৰু কি নাম চাবি আৰু। ইয়াৰ পিছত আপোনাৰ সেইটো সময়তে কাতি মাহে আকৌ নামগিলাক আছে, নাম চাব যাওঁ। পিছত আকৌ এই কাতি মাহবোৰ পাৰ হৈ আঘোণ মাহতো বহুত উৎসৱ থাকে। যেনে এতিয়া আমি ধান কাটিব টাইম হয়, আমি ন খাওঁ, পিছত এনেকৈ আৰু ন চোৱা খাই কিনে মানুহে এনেকৈ আনন্দ উৎপাদ কৰে, উৎসাহ কৰে। পিছত এনেকৈ আঘোণটো কিবা কৰি পাৰ হয়, আঘোণটো পাৰ হোৱাৰ পিছত পুহটোত আমিতো ভেলাঘৰ বা মেজি সাজি তেনেকৈ খেদাই দিওঁ। পিছত পুহুৰ এটি দুমাহী মাঘৰ বিহু উৰুকাৰ দিনা কি খাবি দগেচি আৰু একদম, পিছত কি আনন্দ। তাৰপিছত সেইটোৰ পৰা আমি কম নাখাওঁ, সেইটোৰ পৰা খাই বৈ উৰুকাৰ দিনাতো খালোঁ। পিছত আমাৰ আহিল বিহু, পিছৰ দিনা আমাৰ দুমাহীৰ পৰা আমাৰ উৰুকাৰ দিনাৰ পৰাই বিহু ষ্টাৰ্ট হয় দিয়াচোন, মাঘৰ বিহু। গতিকে মাঘৰ বিহু ভোগালী মানে কি আৰু এনে নাম দিয়া নাই, ভোগালী ঢেৰ খাব পাৰি। পিছত এইটো এনেকৈ খাই কিনে আমাৰ আকৌ মাঘত আকৌ আমাৰ অসমীয়া বিয়া মখা আৰম্ভ হয় মাঘৰ বিহুত। আৰু ভালো বিয়া পাতৰ উপযোগীও হয়, এইগিলা টাইমত মানে কি বস্তুবিলাক সস্তাত পায়, বৰষুণ নহয়, এইটো কাৰণে আমাৰ অসমীয়া মানুহ মানে কি হয় এইটো মাহতে বিয়া পাতৰ এটা মাথা মাৰে। গতিকে বিয়াবোৰতো আছেই, মানে 30 দিনত 60খনমান বিয়া থাকে, কেতিয়াবা বেছি থাকে, কেতিয়াবা কমো থাকে। গতিকে এনেকৈ আমি বিয়া মখা খাওঁ, পইচাও যায় দিছোঁ নিদিলে হ'ব নে আৰু। আকৌ লাভো আছে, আমাৰ ডেকাগিলা যোৱাৰ বিয়া খাব যায় মানে কি আৰু ধৰা হ'লে আৰু ডেকাগিলা ল'ৰাগিলা কি কথা ভাবি আৰু ছোৱালীগিলাতো ভাবই দিছোঁ এইটো আৰু চাবই গেলি। গতিকে সেনেকৈ আৰু আমাৰ ডেকাগিলা আৰু ভাবি বিয়া হ'ব কামত চাব যাওঁ, ছোৱালীটো ইমান চাব গ'লে ভাল দিছোঁ। কিছুমানে আকৌ নতুনকৈ এনেকৈ জীৱন সংগিনী লগ পায়, গাৰ্লফ্ৰেণ্ড, পিছত আকৌ লগৰ বন্ধুকো লগ পায়, কিবাকো লগ পায়। কিছুমানে আকৌ সেইটো সময়ত আকৌ ফুৰিবও যায় বায়েকৰ ঘৰত, মায়েকৰ ঘৰত, সেনেকৈ বহুতৰ ঘৰত ফুৰিবও যায়। মাঘৰ মাহটো তেনেকৈ আমাৰ বিহুৱে বুলি মানে শেষে নহয়। আমাৰতো এদিকে মাঘৰ মাহ পাৰে হৈ যায়, এই পিঠে ৰৈ যায়। পিছত চুঙা পিঠে বাৰু নোৱাৰা, কিন্তু বাকী পিঠা
পূৰা ৰৈ যায় পকল লাৰু এনেকৈ কি হয় এনেকৈ মাৰি দিলেও নাফাটে এনেকুৱা টাইট হৈছে পকল লাৰু পিছত এনেকৈ মাঘৰ মাহটো পোৱাৰ পিছত ফাগুনততো আৰু বিয়া ফাগুনত মানে কি হয় ঢেৰ বেয়া আৰু ফাগুনততো এনেকৈ বিয়া বুলি শেষ হয় আৰু ফাগুনত কি ভাল আমাৰ তাৰমানে হোলী আহে হোলীত যি আমি কি বোকা খেলোঁ বোকাত আমি মুখতো বোকা সোমাই যাওঁ আৰু বোকাত কিছুমানক কিছুমানক আমি এনেকৈ গোবৰ চোবৰ ঢালি দিওঁ মূৰত আৰু বোকাত খালত আমি টানি দি কিনে খালত হেঁচা মাৰি ধৰোঁ এনেকৈ আমি আকৌ ৰঙো খেলাওঁ ৰংটো আমি কিন্তু অলপ কমকৈ লগা কৰিছোঁ আজিকালি কাৰণ ৰংটো যিহেতু ৰাসায়নিক পদাৰ্থ মিক্স থাকে এইটো একদম স্কিনৰ কাৰণে একদম বেয়া গতিকে মাটিৰে এইগিলা গোবৰ চোবৰ সানি কিনে হ'লেও আমি ঢেৰ খেলোঁ পিছত কিবা কৰি চকু মুজি আমি চৌতৰ মাহটো পাৰ কৰোঁ চৌতৰ মাহটোত যিহেতু মানে বিয়া চিয়া নাপাতেতো চৌতৰ মাহটো কিবা পাৰ কৰোঁ পিছত আমাৰ চৌতৰ মাহটো কি হয় গছৰ পাত চাতো সৰে আমাৰো কি হয় আমি মানে একো নাপালোঁ আৰু কাৰণ গছবোৰো দুৰ্বল হৈ থাকে মাটিও ফাটে ঠিক বহাগো আহিব এটা আমাৰ যেতিয়া কি হয় প্ৰকৃতি যেতিয়া নৰ ওপৰত সাজি আহে না আকৌ আমি নৰ ওপৰত সাজি আহোঁ আমাৰ অসমীয়া মানুহবিলাক পিছত কি হয় এই যে দুমাহীৰ দিনৰ পৰা আমাৰ কি হয় গৰু বিহু ষ্টাৰ্ট হ'ল গৰু আমি ধুৱালোঁ নদীত জুব্ৰে গৰুক ধোৱা সেইদিনাখন আমি চাল খেৰাই দিওঁ পিছত আমিও গা ধোঁ সেইদিনাখন পিছত সেইদিনা আমি বিহু ষ্টাৰ্ট 7 দিন বিহুকে খেদালোঁ 7 দিন বিহুবিলাক তাৰ ভিতৰত আমাৰ আকৌ বিহুত কি হয় আমি নিজেও বিহুত কি হয় আমি বিহুত আৰু কি হয় আৰু আমাৰতো আৰু নতুন বছৰ সেইটো আমিতো আৰু খাওঁৱেই খাবাটো পিছত পিন্ধো ঢেৰ একদম মানে কি বহাগ বিহু ৰঙালী মানে ৰঙালীয়ে কৰি দিব আৰু পূৰা আৰু পিছত আৰু আমি বিহু চাব যাওঁ বিহু চাই কিনে আৰু প্ৰতি মাহৰ মানে কি বহাগৰ মাহটোতে বিহু হ'ব আমাৰ তাতে পিছত একচুৱেলি কালেকশ্যনো যায় বাৰু পইচা যায় আৰু এনেকৈ বিহু চাব যায় লগত বন্ধুৰ লগত বিহু চাব যাওঁ ঘৰৰ লগত বিহু চাব যাওঁ গাৰ্লফ্ৰেণ্ডৰ লগতো যাওঁ বাৰু গতিকে ঢেৰ বিহু আমাৰ লগৰগিলাও যায় এনেকৈ পিছত আকৌ বিহুত আকৌ কিছুমান ল'ৰা ছোৱালী পলাইও যায় সেইটো আৰু কমন কথা আৰু কিন্তু আকৌ বহাগত বহুত বিয়া থাকে ঢেৰ বিয়া বৰষুণত পেণ্ডেল ভাঙি দিয়ক কিন্তু বিয়া বা হ'লে অসমত নহয় কিন্তু বৰষুণ দিলেও বেয়া হ'ব গতিকে অসম মানে আৰু কৈছোঁ নহয় সকলো ফালৰ পৰাই মানে সৰ্বে গুণাকৰ যে শংকৰদেৱক যেনেকৈ বিভূষিত কৰিছিল যে জয় গুৰু শংকৰ সৰ্বে গুণাকৰ যাকে নাহিকে উপাম গতিকে অসমতো মানে কি হয় আপুনি মানে চালে সকলো বস্তুৱে দেখা পাব অভাৱ নাই আমাৰ একোনো গুণৰো মানে বা একো বস্তুৰে কমি নাই এই আনন্দ হওক সুখ হওক সংস্কৃতি হওক কালচাৰ হওক মানুহে হওক মানুহ মৰম দে হওক একোৰে কালচাৰ নাই মানে কমি নাই আপোনালোকে খালি দৃষ্টিভংগীৰ দৰকাৰ যে কেনেকৈ চাব গতিকে মই এই ভিডিঅ'টোত এইখিনিয়ে কথাই ক'লোঁ যদি কিবা ভুল হৈছে মোক ক্ষমা কৰি দিব আৰু কিবা যদি ৰৈছে মোক কমেণ্টত ক'ব আৰু এইখিনিয়ে যি ভিডিঅ'টোত আজিলৈ বাই গতিকে অকণমান ধেমালি ঘূৰা ভিডিঅ' বনালোঁ আজিলৈ বাই ৰ'ব আজিলৈ বাই মানে একচুৱেলি মই গৰু নিব আহিছোঁ গৰু পথাৰতে আছে ভিডিঅ' বনাই আছোঁ গতিকে পিছলৈ আকৌ লগ পাম আজিলৈ বাই